আপোনালোকে হয়তো নিশ্চয় জানে 15 অক্টোবৰৰ ভিতৰত আমি আমাৰ যোনখন ভোটাৰ আই কাৰ্ড আছে সেইখন ভেৰিফাই কৰাব লাগিব আৰু এই নিৰ্দেশনাটো আহিছিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু মই তেতিয়া এটা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো যদি আপোনালোকে এতিয়াও চোৱা নাই তেনে আপোনালোকে চাব পাৰে সেইটো ভিডিঅ'ত মই গোটেই ডিটেইলছখিনি কৈছিলোঁ যে আপোনালোকৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব গোটেই ভেৰিফিকেশ্যন প্ৰচেছটোত আপোনালোকে কোনটো ৱেবছাইটত গৈ পেলাই ভেৰিফাই কৰিব পাৰিব কিন্তু একদম সহজ এটা উপায় আহিছে যোনটোৰ সহায়ত আপোনালোকে নিজৰ মোবাইলতে একদম কম সময়ৰ ভিতৰতে আপোনালোকৰ যোনখন ভোটাৰ আই কাৰ্ড আছে সেইখন আপোনালোকে ভেৰিফাই কৰিব পাৰিব আৰু মোৰ আজিৰ এই ভিডিঅ'টোতে গোটেই ডিটেইলছখিনি আপোনালোকক মই দেখুৱাম লাইভ আপোনালোকক দেখুৱাম যে আপোনালোকে নিজৰ ভোটাৰখন কেনেকৈ ভেৰিফাই কৰিব পাৰিব যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো একদম শ্বৰ্ট হয় আপোনালোকে শেষলৈ চাব আপোনালোকে নিজৰ ভোটাৰখন ভেৰিফাই কৰিবৰ বাবে আপোনালোকে নিজৰ প্লে ষ্ট'ৰটো অ'পেন কৰিব ইয়াত আপোনালোকে আপোনাৰ চাৰ্চত আপোনালোকে ভোটাৰ হেল্পলাইন মোবাইল এপ বুলি এটা এপ আছে এইটো আপোনালোকে ইনষ্টল কৰিব লাগিব মই অলৰেডি এইটো ইনষ্টল কৰিছোঁ সেইকাৰণে আপোনালোকক মই অ'পেন কৰি দেখুৱাম টো ওপেন কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখা পাব ইয়াত তলত যদি আপোনালোকে মন কৰে তেনেহ'লে ইভিপি বুলি এটা অপশ্যন আছে সেই ইভিপি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব এইটো ক্লিক কৰাৰ পিছত আপোনালোকক ধৰ কেনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব যোনখনত কোৱা হ'ব যে আপোনাৰ ভেৰিফাই কৰিবৰ কাৰণে আকৌ কিমান দিন বাকী আছে কাউণ্টডাউনটো দেখুওৱা হ'ব ইয়াতে 4টা নে 5টা পইণ্ট আছে আপোনালোকে এই পইণ্টকেইটা পঢ়ি চাব পাৰে যে আপোনালোকে এই এপটোৰ জৰিয়তে কি কি সুবিধাখিনি পাব আপোনালোকে কেনেধৰণে আপোনালোকে নিজৰ ভোটাৰখন ভেৰিফাই কৰিব পাৰিব ইয়াত যোনটো আপোনালোকে কণ্টিনিউ অপশ্যন দেখিছে এই কণ্টিনিউ অপশ্যনত আপোনালোকে যদি ক্লিক কৰি দিয়ে তেনেহ'লে নেক্সট পেজখন আপোনাৰ খোল খাব আৰু এই পেজখনতে আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দিব লাগিব যোনটো মোবাইল নাম্বাৰ আপোনালোকে লিংক কৰিব বিচাৰিছে সেইটো মোবাইল নাম্বাৰটো ইয়াত ইনপুট কৰাৰ পিছত আপোনাৰ সেন্ড OTP অপশ্যনত আপোনালোকে যদি ক্লিক কৰি দিয়ে তেনেহ'লে আপোনাৰ মোবাইল নাম্বাৰ এটা OTP আহিব আৰু সেই OTPটোৰ জৰিয়তে আপোনাৰ নেক্সট পেজখনো খোল খাব এই পেজখনত আপোনাৰ তিনিটা অপশ্যন যদি দেখিছে এটা হৈছে সাৰ্চ বাই বাৰকোড সাৰ্চ বাই ডিটেইলছ আৰু সাৰ্চ বাই এপিক নাম্বাৰ আপোনাৰ সাৰ্চ বাই এপিক নাম্বাৰ যদি আপোনালোকে কৰি দিয়ে আপোনাৰ ভোটাৰ আই কাৰ্ডৰ নাম্বাৰত যোনটো ভোটাৰ আই কাৰ্ডখনত যোনটো আপোনাৰ নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে ইয়াতে ইনপুট কৰিব লাগিব তাৰে পিছতে আপোনাৰ নেক্সট ষ্টেপটো আপোনাৰ খোল খাই তাৰ পিছতে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খাব য'ত আপোনাৰ গোটেই পাৰ্টিকুলাৰ্ছবোৰ দিয়া থাকে আৰু এডিট অপশ্যন থাকে যদি আপোনাৰ একো এডিট কৰিবলগীয়া নাই তেনেহ'লে তলতে ভেৰিফাই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াৰে পিছতে আপোনালোকে এটা অপশ্যন পাব যোনটোৰ সহায়ত আপোনালোকে নিজৰ ঘৰৰ এড্ৰেছটো আপোনালোকে টেগ কৰিব পাৰিব গুগল মেপত আপোনালোকে নিজৰ ঘৰৰ এড্ৰেছটো সঠিকভাৱে টেগ কৰাৰ পিছত আপোনালোকে তলত যদি অপশ্যন এটা দেখে তাত আপোনাৰ ডকুমেণ্ট আপলোডৰ এটা অপশ্যন আছে য'ত আপোনালোকে নিজৰ ডকুমেণ্টটো আপলোড কৰিব পাৰে আৰু কি কি ডকুমেণ্ট একচেপ্ট হয় সেইটো মই আগৰ ভিডিঅ'ত বনাইছোঁ আপোনালোকে চাব পাৰে মই মোৰ ক্ষেত্ৰত ড্ৰাইভিং লাইচেন্সখন আপলোড কৰিছোঁ মোৰ ড্ৰাইভিং লাইচেন্সখন আপলোড হৈ আছে এতিয়া আৰু ইউ হেভ ছাকচেছফুলি ভেৰিফাইড ইয়ৰ ডিটেইলছ ইন এপিক আপোনালোকে এইটোত অ'কে কৰি দিয়ক দিয়াৰ পিছত আপোনাৰ এনেকুৱা এটা ষ্টেচন ফিডবেক আহিব পলিং ষ্টেচন ফিডবেক এই ফিডবেক ফৰ্মখন আপোনালোকে সঠিকভাৱে ফিল আপ কৰি দিব আপোনাৰ য়েছ ন' অপশ্যন দুটা আছে আপোনালোকে গোটেইখিনি কুৱেশ্যনছ আপোনালোকে ভালদৰে পঢ়ি চাব পঢ়ি পেলাই আপোনাৰ নিজৰ এনচাৰটো আপোনালোকে দিয়াৰ পিছত আই কাৰ্ডখন ভেৰিফাই হোৱাৰ পিছত আপোনাৰ ফেমিলিৰ আটাইবোৰ সদস্যৰ ভোটাৰ আই কাৰ্ড কেইখন আপোনালোকে সেম লগইন আইডি এগেইনষ্টে ভেৰিফাই কৰাব পাৰিব মই মোৰ ফিডবেক ফৰ্মখন বৰ্তমান ছাবমিট কৰি পেলাই ছাবমিট এণ্ড গো টু ফৰ ফেমিলি টেগিঙত ক্লিক কৰি দিছোঁ ইয়াৰ পিছতে এটা ডায়লগ বক্স আহিছে য'ত লিখা আছে ইউ হেভ ছাকচেছফুলি ছাবমিটেড পলিং ষ্টেচন ফিডবেক প্ৰচিড ফৰ ফেমিলি টেগিং ইয়াত মই অ'কে কৰি দিছোঁ তাৰে পিছতে মোৰ এটা অপশ্যন আহিছে যে এড ফেমিলি মেম্বাৰ্ছ ইয়াত যদি মই ক্লিক কৰি দিওঁ তাৰে পিছত মোৰ ফেমিলিৰ আটাইবোৰ সদস্যৰ যোনখিনি ভোটাৰ ID নাম্বাৰ আছে বা ভোটাৰ কাৰ্ড আছে সেইখন মই ভেৰিফাই কৰাব পাৰিম ছেম আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব য'ত আপোনাৰ সাৰ্চ বাই এপিক নাম্বাৰ কৰি পেলাই আপোনাৰ ফেমিলিৰ আটাইবোৰ সদস্যৰে ভোটাৰ ID নাম্বাৰটো আপোনালোকে দি পেলাই তেওঁলোকৰ ভোটাৰ কাৰ্ডখন আপোনালোকে ভেৰিফাই কৰাব পাৰিব একদম সহজ পদ্ধতি এইটো আপোনালোকে যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিয়ক কাৰণ কি তেওঁলোকেওতো গম পাব পাৰে যে ইমান সহজতে আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে আপোনাৰ ভোটাৰখন আপোনালোকে কেনেকৈ ভেৰিফাই কৰাব